ঐ আমাৰ ছোৱালীজনী ডাঙৰ হ'ল ন ডাঙৰ হ'ল গম নাই পোৱা হ'ল আকৌ নাক ন হ'ল হেৰি নহয় কি বেহেঙা মেহেং কৰি আছে কথা এটা ক'ম বুলি ভাবিছোঁ এইজনী কৈ যাচোন কথাবোৰ আই ঐ এইটোক যে কথা ক'বই নোৱাৰি কথা এটা ক'ম বুলি আহিছোঁ ভাল কথা এটা কি কথা আমাৰ এই ছোৱালীজনীয়ে ল'ৰা এটা ভাল পায় মই কি ক'ব লাগে এইটো কিন্তু ভাল বুলি কথা এটা ক'বলৈ আহিবি কথা এটা ক'বলৈ কথা এটা ধৈৰ্য নাই শুনিবলৈ নহয় ল'ৰাটো দেখিলে বৰ ধুনীয়া একদম পেটটো আছে পা দেখিলে বৰ ধুনীয়া ল'ৰাটো তাৰপিছত কি হ'ল এই তাৰপিছত মানে হেৰি আৰু ধুনীয়া আকৌ ল'ৰা দেখিবলৈ যা দি দেগে এই দি ইমান ধুনীয়া ল'ৰাটোক তাই ভাল পাইছে আকৌ ভাল পাইছে এই দুচেও নালাহেঁতেন এই মতা মানুহবোৰক একো ক'ব নোৱাৰি দেই এই মতা মানুহবোৰ এই জাতটোৱে বেয়া মতা মানুহৰ জাতটোৱে বেয়া অকণ ধৈৰ্য নাই কথা এষাৰ শুনিবলৈ ভাল বুলি কথাটো ক'লোগৈ এজনীয়ে আকৌ কৈ আছে ন সুধিবি ল'ৰাটো ভাল পাই লৈছে তুমি এতিয়া তাইক কথা সুধিব নোৱাৰে এতিয়া মোক সুধিবলৈ কৈছে তাৰ লগতে মই এতিয়া টিঙৰ কোব খালোহেঁতেন নহয় এজনীকো দিম মোক সুধিবলৈ কৈছে চোৱা হ'লেও সেই বেলেগৰ ছোৱালী নিচিনাকৈ সেই লুকুৱাই থোৱা নাই আমাৰ ছোৱালীজনী আকৌ কৈ দিছে আকৌ মোক মই আকৌ কৈছোঁগৈ বাপেকক বাপেকে আকৌ গুৰুত্বই নিদিয়ে এইবোৰ আকৌ সেই মতাবোৰে তুমি বুজি নাপায় বাপেকে যেতিয়ালৈকে মান্তি নহয় মই তেতিয়ালৈকে সুধিয়ে থাকিম এবাৰহে সুধিছোঁ আৰু 10 বাৰ সুধিম 10 বাৰটো মান্তি হ'বি মই আকৌ সুধিমগৈ বাপেকক আকৌ সুধিহে আহিম মই পাৰ্মিশ্যনটো লৈহে আহিম গম পাবি তেতিয়া মই হেৰি নহয় দেউতাক সুধিলি নি গুৰুত্বই নিদিয়ে বাপেৰে কথা গুৰুত্বই নিদিয়ে মানুহটোক ফুচলাব জানিব লাগিব নহয় তই নাজানো ফুচলাবলৈ এতিয়া এই বুঢ়া কালত মোক ফুচলাবলৈ দিন আছে ডাইৰেক্ট সুধিম কথা ক'লে ক'ব নক'লে নাই সেইটো কথা তই সুধিয়াকৈ যা বাপেৰক নিজেই সুধিম নহ'লে যা সুধিয়াকৈ হেৰিয়েও দেখা নাই নি ৰহিমলাও কিবা হেৰি যোৰহাটৰ ল'ৰা এটা ভাল পাই আছে তাই বাপেকক ক'লেও হেনো সেইদিনাখনি তাইক দেখিহে মই ক'বলৈ কৈছোঁ তাইৰ বাপেকে মান্তি হ'ব পাৰে আমাৰ বাপেকে আকৌ মান্তি হ'ব নোৱাৰে নি আৰু তাই চাগে নিজেই কৈছে আকৌ তই নিজে কওঁগৈ যা বাপেৰক নহয় তাইও মাকেহে কৈ দিছে হেনো চব বাপেকবোৰ একেই নহয় নহয় আকৌ কিছুমান বাপেক ভাল কিছুমান বাপেক খঙাল কিছুমান বাপেক নিভুকা সেইবোৰ ভাল কিছুমানক বুজাবলৈ ভাল হ'লেও তই নেজান দে দেউতাক বুজাবলৈ মই আকৌ সুধোঁগৈ তেতিয়াহ'লে সুধি থাকা ময়ো কৈছোঁ ব'ল কি কৰে সুধি দে তই কিবা এটা ক'ব বুলি কৈ দিবি যা এনেও ছোৱালী ডাঙৰে হ'ল বুলি আৰু তই মই এবাৰ সুধিলোঁ ছোৱালী বুলি ডাঙৰে হ'ল আৰু 22 বছৰ হ'ল যেতিয়াও বুলিব বিয়াই দিব হ'ল বুলি ক সেনেকৈ ফুচুলাই দে আকৌ দেহা বুলি কৈ দে দেহা বুলি ক দেহা বুলি কয় দেহা ছোৱালী 22 বছৰ হ'ল নহয় হ'ল কি হ'ল বিয়াও দিব হ'ল আৰু এই মানে ল'ৰা এটা ভাল পাই যেন এই বিয়া হ'ব হেনো মই বিয়া হ'ম বাপে মোৰতো হ'ল নাই দেউতা মাটো কৰি থাক হেৰি মই মানে সেই ল'ৰা এটা ভাল পাওঁ একদম বুকু ফিটাই কৈছোঁ মই কি ক'ব লাগে সেই আকৌ সি আকৌ সেনেকৈ কয় দেউতা ঐ ল'ৰাটো সেই দেখিবলৈ ধুনীয়া ওখ পাখ চৰিত্ৰও ভালেই হেনো তই দিয়ক যাবনে নাযায় তই যা মাৰ লগত লৈ যা সেইটো কথা নহয় মই নাযাওঁ অকল জীয়েহে যাব লাগিব হেৰি নহয় এতিয়া 22 বছৰ হ'ল আৰু 2 বছৰ পাছত সেই 24-25 বছৰ হ'বগৈ ইমান দিন তাতো খাব পাৰিবি জানো তহঁতি এগাল খাম আকৌ এইটো বছৰে দি দিব লাগে সেই বয়সো হৈ আহিছে এইপিনে গাল চালো সোমাই গৈছে একেবাৰে মোৰ ভাগৰ এইটো হ'বচোন বাৰু সময়ত ল'ৰাটো মাতি দিবি থেংক ইউ হাতখন থেংক ইউ দিব লাগে থেংক ইউ এইটো থেংক ইউ বুজি নাপায় এইবোৰ আগতে থেংক ইউ নাই হ'লেও বুজি পাইছে মই তাক ফোন কৰি ক'ব পাৰিম কৈ দিবি মই অকণ ভাল পাইছোঁ দেই মই অকণমান ভাল পাইছোঁ বাৰু তাক ফোন এটা কৰি কৈ দিবি ক'ব লাগিব আৰু ৰহিমলাকো কবি পাৰ্মিশ্যনটো ল'লোঁ বুলি
মই লৈ দিলোঁ হয় নাই পাৰ্চেলটো তই লৈ দিবি বাৰু মাকজনী হিচাপে আৰু অঁ ভাল লাগিছে মনটো কৈ ঠিক আছে বাপেকৰ পৰা আহি পাৰ্মিশ্যনটো ল'লোঁ নহয় ল'ৰাহঁতে ভাল পাইছে বাপেকক ক'ব নোৱাৰিছিলোঁ প্ৰথমতে কেনেকুৱা দম একেবাৰে এতিয়া যাম আৰু শেষত মই জানো নহয় এবাৰ মান্তি নহ'লে কি হ'ল কৈয়ে থাকিলোঁ শেষত আৰু বোলে অঁ হ'ব দে বুলি ক'লে ভালে কৰিলে মোৰ যে লাজহে লাগিছে দেই কালি মাক হয় নি তাৰপিছত মায়ে আকৌ আমাৰ দেউতা যেনিবা অকণ বুজি পায় মায়ে আকৌ মৰমত কয় যে অঁ সেই আমাৰ মায়ে আকৌ মৰমত ক'ব নেজানে মই এইবোৰ মৰম চৰম চলাব জানে মই খচংকে সুধিলোঁ পিছত ভালকে ক'লোঁ দেহা এনেকে কৈ দিলোঁ যে একদম মনটো গলি গ'ল চাগে পিছত একদম শান্তি হৈ গ'ল ই নহয় তাই দেহা বুলি ক'বলৈ মইহে শিকাই দিছোঁ আমাৰ মায়ে সেইবোৰ নেজানে নহয় হ'ব হ'লেও মই এতিয়া মান্তি হৈ গ'ল এতিয়া মনটো ভাল হৈছে মই তাক কৈ দিম আৰু সোনকালে বিয়াখন পাতি যাবগৈ লাগে হয়নে বাৰু এতিয়া যিমানকেইটা দিন থাকোঁ এতিয়া ফূৰ্তি কৰিম আৰু হয়নে সেইটোৱে কথা তাক কৈ দিবি খালি আকৌ লগত বুলি মই একো নিবলৈ মানুহজনীহে যাম হ'ব দে সেইটো সময়ে ক'ব আৰু দেউতাই ক'ব দে হ'ব দে মই এতিয়া ভিতৰলৈ যাওঁ তহঁতি কথা পাত এই নহয় তোৰ কথা এটা ক'বলৈ আহিছিলোঁ নহয় কি কথা কি ৰিলচ এটা বনাবি ব'ল আজি কি ৰিলচ বনাবি অ' কিন্তু আজিকালি দেখা নাই পানীত যে পৰি ঢাপটো পৰি যে ভিডিঅ'টো বনাইছে ৰিলচটো মই সাঁতুৰিব নাজানো নহয় একো নহয় মই জানো নহয় অঁ ব'ল তেতিয়া ব'ল এনেকৈ হেৰি বনাবি নেকি এনেকৈ নহ'ব মেখেলাখন পিন্ধি ল'ব লাগিব এনেকৈ এই আমাৰ মায়ে ৰিলচ চিলচবিলাক বৰ বেয়া পায় দেখিবই নোৱাৰে হেৰি মনে মনে যাম আমাৰ সেইটো কাতে ল'ব পাৰিম পানীত মাক খালি নকবি আমাৰ মায়ে বেয়া পায় অঁ নকবি মই মনে মনে বনাম আমাৰ আহিম আৰু ব'ল তেতিয়া পটাপট আমাৰ ঘৰৰ পৰাই কাপোৰ ল'বি ব'ল দেখিলে তোৰ লগতে মোৰ পিটি পালি চিনেমা দেখা দি আকৌ এনেকৈ চিনেমা দেখা দি আহিবলৈ কৈছে তাই হৈ পৰিছোঁগৈ আগত যাব নোৱাৰা নি তই চিনেমা দেখা দি আহিব লাগে যে গৈছোৱে দেখোন মই তই যেনিবা তোৰ ভৰিত দীঘল যে বহুত দূৰ পায়গৈ সেইটো কথা নহয় ঐ আকৌ সেই মায়ে আকৌ সেইবোৰ ৰিলচ নে ফিল্চ বনালে বেয়া পায় এজনী আকৌ মোক উলিয়াই আনিছে আকৌ ব'ল একো নহয় ব'ল ইমান চবেই ভাইৰেল হৈছে ৰিলচ বনাই আমি আৰু নোৱাৰিম নেকি চাবি আকৌ তই যদি অকলে ভাইৰেল হ'লে আকৌ মোকো ভাইৰেল কৰি দিম দুজনী হওঁ অকলে নহওঁ যে না ভাইৰেল আকৌ কষ্ট কৰি ওলাই অহা নাই আকৌ ঐ জোখটো নাইতো তহঁতৰ ইয়াত জোখ থাকিলে থাকিব এখাই দিবি আকৌ গাঁৱৰ ছোৱালী কিহৰ জোকলে ভয় আকৌ জোৰ এটা মাৰি পঠিয়াম পাই মোৰলৈ আকৌ ভয় লাগে দে জোকলে বাদ দে জোক চোক আজি মোৰ এনেও মনটো ফূৰ্তি লাগি আছে দেউতাই আৰু তাক মাতিবলৈ কৈছে এদিন গানটো কি আছিলে লৈ 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 বাঘৰ পুতেক অঁ ঠিক ধৰিছ সেইটোৱে এনেকৈ মেলি লৈ বেছি ভাল লাগিব অঁ এনেকৈ মেলি নামি ল ৰ মই প্ৰথমতে নামিছোঁ নাম আই ঐ এই মেথনি মাৰি বডি দেখাবলৈ আহিছে হা সেই ষ্টিল বডিটোহে ষ্টিল বডি দেখাবলৈ আহিছে চা তাহাঁতি মেথনি মাৰি কিয় মোৰটো বনাবলৈ আহিছ হা কাৰ মোৰটো বনাবলৈ আহিছ ৰিলচ বনাবলৈ আহিছিলোঁ ৰিলচ বনাবলৈ আহিছে সেই মেথনি মাৰি পৰে হাতত দেখাবলৈ আহিছ কাৰ মোৰটো লাগে চাগে তই আকৌ গালি দিছ আকৌ বোলো ৰিলচটো বনাই লওঁ ভাইৰেল হ'ম বোলে আহিলোঁ তেতিয়া বনাই লওঁ আৰু দেই ভাইৰেল হ'ম বোলে গোটেইজনী একেবাৰে বাপেৰ মোক মোৰটো বনাবলৈ আহিছ হা ক'ত পাবলৈ গৈছে ইমান দখনত হে ক'ত পাবলৈ যা এতিয়া মই আজি খেদা খাইছোঁ ৰিলচ বনোৱা নহ'ব মই ভাবিলোঁ বোলো ৰিলচ এটা বনাই লওঁ বোলো ৰিলচ এটা বনাই লওঁ কাম নাই এজনী আহিছে আকৌ ৰিলচ বনাবলৈ আহিছে হে ৰিলচ বনাবলৈ আহিছে তাইও ফূৰ্তি লাগি আছে মোৰো ফূৰ্তি লাগি আছে বিয়াই হ'ম অঁ নামি ল এই পৰে ঘৰত বনাবিগে দুইজনীয়ে গৈ পিনি পৰেটো লগত লৈ ল'বি ঘৰলৈ অঁ কি কৰিবি তেতিয়াহ'লে চিনেমাত কোৱাদি ক আকৌ ফলে মাৰি দে হৈছে নে কেমেৰাটো দি দে হৈছে অফ কৰি দে ভাইৰেল হ'মেই আৰু